Distribution of free land pattas to the indigenous tribes of Duar Bagori Constituency in the name of Puthumia Kemang 2.0, an initiative taken by Karbi Anglong Autonomous Council on 16 of December 2025. Team Karbi Anglong. Dr. Tilram Rohan Zindabad. Dr. Tilram Rohan Zindabad. Nana to local MSC, Richard Topi Bhatana to Richard Episler Ponga. Non Maglia Tom, La Som Siletum Clempon Bom Nanji. Hemplek Long Letic Teletum Silent 30 Department Pagrum Pep 10, Bang Surihini appointment Pijiton Maletum. Master Desi Bang Surihini. আজি ইয়াত দুৱাৰ বাগৰি কনষ্টিটুৱেঞ্চিৰ পুথিমীয়া কেমেন বেলেগ বেলেগ কাৰ্যসূচী আছে। মই আমাৰ নিলিপ কনষ্টিটুৱেঞ্চি ৰাতিপুৱা প্ৰায় 1000 পৰিয়ালৰ কংগ্ৰেছ আৰু এপিএছএলচি বিশেষকৈ এপিএছএলচি দলৰ যোগদান কাৰ্যসূচী তাতে অংশগ্ৰহণ কৰিলোঁ। তাৰপিছত আহি থাকোঁতে বেলেগ বেলেগ উদ্বোধনৰ কাৰ্যসূচী আছে। ইয়াৰ তাৰপিছত আধালা স্থাপন কৰিলোঁ। বহুত দিনৰ পৰা ৰাইজে ডিমাণ্ড কৰি আছে বিবিডিচি ৰাস্তা, সেইটো নেশ্যনেল ষ্টেণ্ডাৰ্ড ৰাস্তা হ'ব। তাৰপিছত নিলিপ পৰা অহা একদম একেলগে তাৰপিছত CPDMK ৰাস্তা আৰু বেলেগ বেলেগ গাঁৱৰ যোৱা ৰাস্তা, সেইটো গাঁৱৰ পৰা এইটো গাঁৱৰ যোৱা ৰাস্তা টোটেল মিলি প্ৰায় 300 ওচৰা-ওচৰি 300 crores 300 crores ওচৰা-ওচৰি অকল ৰাস্তাতে আজি আমি আধাৰা স্থাপন কৰিছোঁ। সেই ৰাস্তাবিলাকৰ অৰ্ডাৰ দিয়া হৈ গ'ল। কণ্ট্ৰেক্টৰৰ কাম কালি পৰহিৰ পৰা আৰম্ভ হ'ব। তাৰপিছত আজি সেইটো কাউন্সিলৰ এটা কাৰ্যসূচী আছে যে পুথিমীয়া কেমেং 2.0 যাতে প্ৰত্যেকজন পৰিয়ালে যাতে মাটি পটাটো বিনামূলীয়া ফ্ৰী পায়, সেইটো চিন্তা চৰ্চা কৰি আগতে আমি 1 লাখ মাটি পটা দিয়া হৈ গ'ল। এতিয়া আজি ইয়াত 3431 পৰিয়ালক আমি বিনামূলীয়া মাটি পটা ইয়াত দিয়া হৈছে। গতিকে এনেধৰণৰ আমি কাৰ্যসূচী গৈ থাকিম। অহাকালি অম্পানাই হ'ব আমৰি কনষ্টিটুৱেঞ্চি, এনেধৰণৰ কণ্টিনিউ প্ৰগ্ৰামবিলাক নেক্সট আমৰেং MSC কনষ্টিটুৱেঞ্চি, সেই কাৰ্যসূচী গৈ থাকিব। যোগদান আৰু চৰকাৰৰ আঁচনিবিলাকৰ উদ্বোধন আৰু আধালা স্থাপন লগতে মাটি পটা বিতৰণ, সেই 4-5টা কাৰ্যসূচীতে গৈ থাকিব।